নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল ২৬ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ইনষ্টাগ্ৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ফলোৱাৰ থকা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হয় ঠিকই শুনিছে ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইনষ্টাগ্ৰামত 10 কোটি ফলোৱাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আপুনি যদি এজন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক ভাল পায় তেনেহলে আজিৰ ভিডিঅটো শ্বেয়াৰ কৰি কমেন্টত এটা নিশ্চয় শুভেচ্ছা জনাবলৈ নাপাহৰিব কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব কোনো বিধায়ক মন্ত্ৰী লৈ আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী বিধায়ক নেতাৰ মুখত লেকাম লগালে সৰ্বোচ্চ ন্যায়ালয়ে এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য জেল পৰ্যন্ত যাব লাগিব মুখ্যমন্ত্ৰী তথা মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়িক টাৰ্গেট কৰিব নোৱাৰিব এতিয়াৰ পৰা নিৰ্বাচনৰ পূৰ্বে কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় সাংবিধানিক পদত থকা ব্যক্তিলৈ এছচি কঠোৰ নিৰ্দেশনা জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়িক টাৰ্গেট কৰিব নোৱাৰিব এতিয়াৰ পৰা হিন্দু মুছলমান ৰাজনীতি কৰিব নোৱাৰিব কোনো মন্ত্ৰী বিধায়কে নাগৰিক মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব জাননী দিলে সৰ্বোচ্চ ন্যায়ালয়ে ঘৃণামূলক ভাষণ আদালতত অৱমানৰ সমান এই কথাও কলে সৰ্বোচ্চ ন্যায়ালয়ে হিমন্ত বিশ্ব শৰ্মা ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ মন্তব্য কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে গোচৰ নিষ্পত্তি পূৰ্বে কেইবাখন আবেদন বিবেচনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে এই বহু মন্তব্য সংবিধান উলংঘ কৰিব নোৱাৰিব মন্ত্ৰী অথবা কোনো বিধায়কে ন্যায়াধীন উজ্জ্বল ভূঞা বিচাৰপীঠ গুৰুত্বপূৰ্ণ এই ৰায়দান সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধা মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে ভাষণ কাৰ্টুন মিম প্ৰস্তুত কৰি উপলংঘা কৰিব নোৱাৰিব কোনো বিধায়ক মন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিলে সৰ্বোচ্চ ন্যায়ালয়ে আপুনি সৰ্বোচ্চ ন্যায়ালয়ৰ কথাত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈ তিনিটা কাম নকৰিলে জুবিন দাই কেতিয়াও ন্যায় নাপায় এই কথা কলে বিধায়ক অখিল গগৈ অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰিবই লাগিব নহলে জুবিন দা কেতিয়াও ন্যায় নাপায় নেশ্যনেল ষ্টেণ্ডাৰ্ড লাৰ্জৰ টিম বনাব লাগিব নহলে জুবিন দাই ন্যায় নাপাব প্ৰতিদিনে আদালত বহুৱাই শুনানি দিব লাগিব নহলেও আদালতত কেতিয়াও জুবিন দাৰ ন্যায় দিব নোৱাৰে এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈ জুবিন দাৰ ন্যায় বিচাৰি বিধায়ক অখিল গগৈৰ মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব